এভৰিৱান আসসালামু আলাইকুম সাইমাস ব্লগছলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই আকৌ অন্য এক ভিডিঅ'লৈ আহিছোঁ আৰু আজি সানডে আৰু এতিয়া বাজিছে 7:10 হৈছে ৰাতিপুৱা আৰু মই ৰাতিপুৱা পাই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ আৰু আজি বোলো জলপানত ভাতো নবনাওঁ ৰুটিও নবনাওঁ, সিম্পলকৈ কিবা এটা বনাম। আজি দেওবাৰ যিহেতু বহুত কাম ওলায়, মানে হাজবেণ্ডো ঘৰত থাকে, তেওঁ ডিউটি অফ থাকে আৰু মানে দেওবাৰে আমাৰ ঢেৰ কাম ওলায় আৰু সেইবাবে মই চিম্পুলকৈ বোলো খিচিৰিকে বনাওঁ আজি। আৰু আপোনালোকেও চাই থাকক। ৰিফাইন তেলেই ইউজ কৰিছোঁ মই আৰু ইয়াত অলপ এতিয়া অন্নপূৰ্ণা ঘিউ অলপ ইউজ কৰিম আৰু এয়া বাটাৰ অকণো দিম, খাবলৈ টেষ্টি হয়। আৰু বেছি দিয়া নাই, অলপে দিছোঁ, গোন্ধটো ওলাবৰ কাৰণেহে দিছোঁ, খাবলৈ ভাল হয় তেতিয়া। এতিয়া দিম অলপমান বাটাৰ, আৰু ইয়াত মই কাটি থোৱা ইয়াত পিঁয়াজখিনি দি দিছোঁ। মই ইয়াত এতিয়া ব্যৱহাৰ কৰিছোঁ আদা নহৰু পেষ্ট আৰু এইফালে হালধি, নিমখ, তেজপাত আৰু ইয়াতে অকণমান দি দিম জলকীয়া গুড়ি। চাউলখিনি দি দিলোঁ, এতিয়া মই অকণ দি লৰাই দিম ভালকেনে। এইফালে মোৰ খিচিৰি ৰেডি হৈ গ'ল আৰু এইফালে লৈছোঁ মাছৰ পকৰি, আচাৰ আৰু নিমখ জলকীয়া খাই লওঁ তেন্তে। আৰু ৰাতিপুৱা জলপান খালোঁ, খিচিৰি খালোঁ, আপোনালোকক দেখালোঁ আৰু তাৰপিছৰ পৰা আৰু ভিডিঅ' কৰিব পৰা নাই আৰু যিহেতু কৈছোঁৱে দেওবাৰে আমাৰ বহুত কাম ওলায় আৰু এতিয়া একেবাৰে পিছবেলাহে লগ পাইছোঁ আৰু এতিয়া মই পিছবেলা 5-4 বাজিলে আৰু এতিয়া মই পাকঘৰলৈ যাওঁ, গধূলিৰ কাৰণে দাঁত নাস্তা কিবা এটা বনাম আৰু তাৰ লগতে ৰাতি ভাতৰ কাৰণেও বনাওঁগৈ আৰু এতিয়াৰ পৰাই বনাওঁগৈ। গধূলি টাইমটো বহুত শ্বৰ্ট হৈ যায়, নামাজ পঢ়িব মেলিব থাকে আৰু গধূলি গৰমটো বেছি উঠে, সেইবাবে এতিয়াৰ পৰাই বনাই মেলি ৰেডি হৈ থাকোঁ আৰু ভিডিঅ'টো চাই থাকক। আৰু আজি মই চিকেন দি বস্তু এটা বনাম আৰু ভিডিঅ'টো চাই। আৰু এইফালে এয়া মই পাকঘৰলৈ আহি গ'লোঁ আৰু মই এতিয়া ফ্ৰিজত ব্ৰইলাৰখিনি থৈ দিছোঁ, উলিয়াই লওঁ। এয়া এইফালে উলিয়াই ল'লোঁ চিকেনখিনি আৰু এয়া পটল গোটাকৈ নাই দিয়া, পটল দি বনাম চিকেন। পটলটো এনেকৈ কাটি লৈছোঁ, দুভাগ কৰি লৈছোঁ এটা পটল আৰু এয়া চিকেন। তেন্তে বেছি টাইম নকৰি ফটাফট মই বনাই লওঁ আৰু আপোনালোকেও চাই থাকক। ফাৰ্ষ্টে মই পিঁয়াজকেইটা কাটি লওঁ। আৰু এয়া হৈছে আমাৰ নানিমাৰ বায়েক হয় আৰু তেওঁ মই পিঁয়াজ কাটি থকা দেখি, ভিডিঅ' কৰি থকা দেখি তেওঁ ভিডিঅ'টোত ওলাই দিছে অলপ। আৰু মই মানে মোবাইলটো লৈ ষ্টেণ্ডডাল লৈ ভিডিঅ' যেন কৰি আছোঁ, তেওঁ ভাবিছে এডাল কি হয়, তেওঁ মানে সেইডালকে চাওঁ বুলি কৈছে। আৰু এইফালে এয়া মই এতিয়া ফাৰ্ষ্টে পটলখিনি এইখিনি ফ্ৰাই কৰি ল'ম, তাৰ কাৰণে মই ইয়াত অলপমান দিছোঁ নিমখ আৰু ইয়াত দিম অকণমান হালধি গুড়ি, এয়া আৰু অলপমান দিম জলকীয়া গুড়ি আৰু অলপমান দিম মিট মছলা, মানে মছলাটো সোমাব লাগিব সেইবাবে ফ্ৰাই কৰোঁতে অলপমান দি লওঁ। এয়া আৰু ইয়াত অলপমান ব্যৱহাৰ কৰিম আদা নহৰু পেষ্ট আৰু এইখিনি এতিয়া মই ভালদৰে মিক্স কৰি ল'ম।
এতিয়া মই এয়া পটলখিনি ফ্ৰাই কৰি ল'বলৈ ইয়াতে অলপমান দিছোঁ এয়া মিঠাতেল ফ্ৰাই কৰি ল'বলৈ। আৰু এইফালে এয়া তেলখিনি গৰম হৈ গ'ল আৰু মই পটল দি দিছোঁ এয়া। গেছটো অকল ল' ফ্লেমত ৰাখিছোঁ, মানে সিজিব লাগিব বস্তুটো, সেইটো কাৰণে পটলটো সিজিব লাগিব। পটল ফ্ৰাই কৰা হৈ গ'ল আৰু মই চিকেনো ফ্ৰাই কৰি লৈছোঁ। চিকেনটো ফ্ৰাই কৰি ল'লে খাই ভাল লাগে আৰু এয়া চিকেনো ফ্ৰাই কৰি আছোঁ এয়া আৰু ফ্ৰাই কৰি লওঁ আৰু খাই লওঁ। সেইটো খাই ভাল লাগে। খাই নাই বাৰু আপোনালোকে জনাবচোন। এয়া মোৰ ব্ৰইলাৰ ফ্ৰাই কৰাও হৈ গ'ল এইখিনি আৰু এইফালে এয়া পটল ফ্ৰাই কৰাও হৈ গ'ল আৰু মই ইয়াত লৈছোঁ আদা নহৰু পেষ্ট আৰু এয়া হৈছে মিট মছলা আৰু এইফালে হয় এয়া হালধি আৰু এইফালে জলকীয়া গুড়ি আৰু এয়া এইফালে লৈছোঁ অলপমান নিমখ আৰু এয়া চিকেনখিনি এইখিনি আৰু এইফালে পটল। এইফালে এয়া মোৰ কেৰাহীখন গৰম হৈ গ'ল আৰু এয়া এইফালে মই এয়া মিঠাতেলখিনি দি দিছোঁ। যিখিনি মিঠাতেল মই ভাজিছিলোঁ ব্ৰইলাৰখিনি আৰু পটলখিনি, তাৰ ৰিফাইন তেল আৰু মিঠাতেল দুটা মিক্স কৰি লৈছিলোঁ, সেই দুয়োটাই মই দি দিছোঁ, থাকি গ'ল। এয়া তেলখিনি গৰম হৈ গ'ল, ইয়াত মই পিঁয়াজখিনি দি দিছোঁ। আৰু মই পিঁয়াজখিনি মানে ব্ৰাউন কালাৰ হোৱালৈকে ভাজিম আৰু ইয়াত দেখিছে ব্ৰাউন কালাৰ হোৱা নাই। আৰু এইখিনি যি মই মছলা চছলা চব হেৰি কৰি থৈছিলোঁ আৰু মই ইয়াত দি দিছোঁ এয়া। আৰু ইয়াতে মই অকণমান দি দিছোঁ পানী। আৰু ইয়াতে মই এতিয়া দি দিম চিকেনখিনি। এয়া চিকেনখিনি দি দিছোঁ আৰু এইফালে পটলখিনি যিবোৰ মই ফ্ৰাই কৰি থৈছিলোঁ চিকেন আৰু পটল, সেইখিনি দুইখিনি মই দি দিছোঁ আৰু দি মেলি এতিয়া মই ভালদৰে লৰাই দিম। কালাৰটো কিন্তু বহুত ধুনীয়া আহিছে, খাবলৈ কেনেকুৱা হয় গম পোৱা নাই এতিয়ালৈকে। আৰু এইখিনি মোৰ হৈ গ'ল মজুৱা আৰু ইয়াত মই এতিয়া দি দিম পানী। পানীটো যোনে যিমানটো আন্দাজত দিব পাৰে, মানে ধৰক কোনোবাই গ্ৰেভিকৈ খাব বিচাৰিব বা কোনোবাই জোল কৰিও খাব পাৰিব, যোনে যেনেকৈ বিচাৰে। মই কিন্তু গ্ৰেভি টাইপতে বনাইছোঁ, সেইবাবে পানী মই বেছি দিয়া নাই। মই তৰকাৰীখিনি পাতি মেলি আহিলোঁ, মানে গেছতে আছে গেছটো হামাই অফ কৰি দিব। আৰু মই এতিয়া ফাৰ্ষ্ট নামাজটো পঢ়ি লওঁ, যিহেতু আচৰত আজান অথনিয়ে দিলে আৰু মই নামাজটো পঢ়ি লওঁ, যিহেতু ৱৰ্কটো যাবগৈ। আকৌ পাকঘৰলৈ যাব লাগিব, আকৌ গধূলি নাস্তা বনাব লাগিব। ৰাতিলৈ তৰকাৰীখন বনাই ল'লোঁ ফাৰ্ষ্টে, এইটো মানে অকণমান কামটো কৰোঁতে দেৰি লাগিব কাৰণে মই ফাৰ্ষ্টে আগতে তৰকাৰীখন পাতি ল'লোঁ। আৰু এতিয়া নামাজটো পঢ়ি আকৌ এতিয়া গধূলি নাস্তাৰ কাৰণে কিবা এটা বনামগৈ। অকল ৰাতিপুৱাৰ পৰা
ৰাতিলৈকে বনোৱা সিজোৱা কামে, তাৰ বাহিৰে বেলেগ অন্য কাম নাথাকে আৰু আকৌ ৰাতিটো শুই আকৌ ৰাতিপুৱা মানে একেখিনি কামেই আৰু বনোৱা সিজোৱা কৰি থকা কামটোৱে। আৰু এতিয়া তেন্তে মই নামাজটো পঢ়ি লওঁ, বেছি টাইম নকৰি, ৱৰ্কটো যিহেতু যাবগৈ, আকৌ নামাজটো পঢ়ি আকৌ লগ পাই আছোঁ আপোনালোকৰ লগত। আৰু মোৰ তৰকাৰী ৰেডি হৈ গ'ল, দেখাই আছোঁ। তৰকাৰী ৰেডি। এনেকুৱা হয় ৰাতি ভাত খাইহে জনাব পাৰিম। আৰু এইফালে মই এতিয়া চাহ বাকিছোঁ। চাহটো বনাই ল'লোঁ, বনাই মেলি ফ্লাক্সত ভৰাই ল'লোঁ। আৰু ফ্লাক্সত ভৰাই থৈছোঁ যিহেতু মগিব নামাজ চামাজ পঢ়ি মেলিয়ে খাম চবেই। আৰুতো আমি চবেই নামাজ পঢ়ি থাকোঁ, সেইবাবে যোনে মানে আগতীয়াকৈ নামাজ পঢ়া হয়, চাহ মানে নামাজ পঢ়ি আমাৰ ঘৰত মানে নামাজ পঢ়িয়ে চাহ লাগিবই, সেইকাৰণে আমি ফ্লাক্সত ভৰাই থৈ দিওঁ। আৰু এতিয়া এয়া চাহটো থৈ লওঁগৈ। চাহটো বনাই ল'লোঁ আৰু মই চাহৰ লগত খাবলৈ নাস্তা মেগী দি বস্তু এটা বনাম। আৰু চাই থাকক। মেগী মই 3টা ৰোলহে দিম, মানে ঘৰৰ আমাৰ চবেই নাখায়, অকল আমাৰ খাব, মই খাম আৰু হাজবেণ্ডে খাব আৰু নানী মায়ে খাব। চবেই নাখায়, চবেই খায়, বেয়াও পায় এইটো বস্তু। আকৌ তেওঁলোকৰ কাৰণে বেলেগ এটা যা যোগাৰ কৰিব লাগিব। বেলেগ মানে ভাঙি ল'লে পিটিকেনে হয় আৰু বস্তুটো সৰহ হয়, সেইবাবে মই এনেকৈ ভাঙি লওঁ। মই যিটো বস্তু বনাব গৈ আছোঁ এইটো একেবাৰে সহজ, আলহীক এইটো নাস্তা হিচাপত দিওঁ বুলি ক'লেও দিব পাৰি। মানে ধৰক ঘপককেনে যদি কোনোবাই খবৰ নিদিয়াকৈ আহে আৰু ঘৰত যদি মেগী থাকে, তেতিয়া এইটো বস্তু বনাব পাৰি আৰু খাবলৈও বহুত টেষ্টি হয়, বনাই খাই চাব। আৰু মই এইফালে এয়া পানীখিনি পাতি থৈছোঁ, গৰম হ'বলৈ দি থৈছোঁ এয়া। আৰু পানীখিনি উতলিলে আৰু ইয়াত মই এতিয়া মেগীখিনি দি দিম। এইখিনি মই মেগীখিনি দি দিলোঁ ইয়াত। আৰু ইয়াত মই অলপমান ৰিফাইন তেল দি দিম, লাগি নধৰিবলৈ। ৰিফাইন তেল অলপ দি দিম। দিম 3টা দিম। আৰু এয়া দেখিছেনে, ৰিফাইন তেলটো দিয়াৰ কাৰণে মানে লাগি ধৰা নাই, মানে ইটো সিটো ধুনীয়াকৈ এডাল এডাল হৈ গৈছে। এইফালে মোৰ মেগী বইল কৰা হৈ গ'ল। আৰু এতিয়া চাই থাকক, মেগী মছলাটো ইউজ কৰিম, বেলেগ মছলা একো ইউজ নকৰোঁ। মই ইয়াত এতিয়া ধনিয়া মানে কেঁচা যিটো ধনিয়া বা মান ধনিয়া, পিঁয়াজো ইউজ কৰিব পাৰে, মই সেইবোৰ ইউজ কৰা নাই। মানে মই এনেকৈয়ে বনাই দিছোঁ, যিহেতু মোৰ টাইমটো বহুতেই শ্বৰ্ট, আকৌ মগিব আজান দিবলৈ হ'ল, মগিব নামাজ পঢ়িব লাগিব, সেইবাবে। আৰু আপোনালোকে যদি বিচাৰে ইয়াত পিঁয়াজো দিব পাৰে, কেঁচা ধনিয়াও দিব পাৰে, মান ধনিয়াও দিব পাৰে। ইমানখিনি নেখাওঁ, মোৰ কাহ হৈ আছে, এবাৰ খাই দিয়ক। মই অকণমান খালোঁ, কাহটোৱে ধৰি আছে নহ'লে ইমান গৰম। আৰু ইয়াত এতিয়া মই দি দিম এয়া। এবাৰ খাব নি এইটো, আজি খাই চাব কেনেকুৱা মজা লাগে। মেগী বনাইছোঁ। আৰু ডিমকেইটা ভঙা পিছত মানে দি দিয়াৰ পিছত ভালদৰে মিক্স কৰি ল'ব লাগে। হয় মানে মোৰ শহু আব্বা, তেওঁ ফূৰ্তি খাইছিলে আৰু মোক দিবলৈ আহিছিলে, তেওঁ খাই আছিলে আৰু মই অকণমান খালোঁ, যিহেতু মোৰ অকণমান কাহটো কাহে ধৰি আছে, সেইবাবে অকণমান খাইছোঁ। মানে মই বেছি
আৰু মোৰ ফ্ৰিজৰ পানী মই ইমানেই খাওঁ নহয়, ইমানেই গৰমতে মই যেইবাৰ পাকঘৰলৈ যোৱা হয় সেইবাৰ ফ্ৰিজৰ পানী খোৱা হয় আৰু সেইবাবে মোৰ চৰ্দি অকণ লাগিছে আৰু সেইবাবে মই ফূৰ্তিটো নাখাওঁ বুলি ক'লোঁ। অকণমান খাই তেওঁক দি দিলোঁ যিহেতু ঠাণ্ডা আৰু হয়তো মোৰ মাতষাৰ বহি যাব পাৰে সেইবাবে। এইকেইদিন এতিয়া লকডাউন কাৰণে আৰু ডিব্ৰুগড়ত যিহেতু পৰিস্থিতি বহুত বেয়া ডিব্ৰুগড়ত, সেইবাবে তেওঁক আমি যাব দিয়া নাই। আৰু মই এতিয়া ৰিফাইন তেলত মানে এইটো আমলেট কৰিম, মানে মই মেগী আমলেট কৰিছোঁ, মেগী আমলেট বনাইছোঁ মই আৰু সেইবাবে মই ৰিফাইন তেল ইউজ কৰিম। টেৱাখনত এতিয়া আমলেটটো বনাম আৰু এয়া টেৱাখন গৰম হ'বলৈ দিছোঁ। তেলখিনি গৰম হৈ গ'ল, ইয়াতে মই তেল দিম। আৰু আপোনালোকে যিমানটো ডাঙৰ আমলেট কৰিব বিচাৰে কৰিব পাৰে, কিন্তু মই এইটো সৰুকৈ দিছোঁ যিহেতু এইটো আমাৰ নানিমাই খাব, তেওঁ বেছি ডাঙৰ নাখায় সেইবাবে। আৰু এয়া সৰুকৈ তেওঁলৈ বনাইছোঁ। এইটো লুটি হৈ গ'ল, এতিয়া মই এইটো লুটিয়াই দিম। কণীটো সৰহ হ'লে ধুনীয়াকৈ আমলেটটো হৈ যায়। মোৰ এতিয়া মানে কণীটো অলপ কম হৈছে, ডিমটো সেইবাবে ভাঙি যাবও পাৰে। এতিয়া ফটাফট বনাই লওঁ যিহেতু আজান দিবলৈ হৈছে আৰু মই দেখাই নাথাকোঁ, একেবাৰে মই হোৱাৰ পিছত গধূলিনো চাহ খামেই, আপোনালোকে তেতিয়া নিশ্চয় দেখিব। আৰু এতিয়া মই তেন্তে ফটাফট বনাই লওঁ, আকৌ নহ'লে মগৰিবৰ আজান দিব, আকৌ মোৰ দৌৰা-দৌৰি হ'ব। আৰু এইফালে এয়া মই নামাজ চামাজ পঢ়ি আহি এয়া মোৰ কাৰণে উলিয়াই লৈছোঁ, মানে চবৰ কাৰণে উলিয়ালোঁ। মই অকণ অহাত দেৰি হ'ল কাৰণে চবেই খালেই আৰু এয়া মই খাব লওঁতে এনেকুৱাই মোক হহুৱাইছে, মানে আম্মা, নানি আৰু হাজবেণ্ডে। আৰু মই ৰ'ব দেখাই আছোঁ, আপোনালোককো দেখাই আছোঁ। আমাক মানে খাই প্লেট উদং কৰি পেলালে, কেনেকুৱা হৈছে? আমাৰ না আবাক কেনেকৈ পালে গেলেকীত গৈ মেলি, কোনোবা আছে নেকি? খাই মেলি হৈ গ'ল আৰু এইফালে এয়া টেকেলি ভাঙি আছে, আব্বা, নানি আৰু হাজবেণ্ডে মিলি এয়া পূৰা পইচা গণি থকাত ব্যস্ত। চাহ তাহ খাই মেলি মই আহিছোঁ এতিয়া ৰুমলৈ আৰু টেকেলিও ভাঙিলে আৰু চাহ খাই থাকোঁতে আম্মাই কেনেকৈ আম্মা পলাই আহিছে, লভ মেৰিজ আম্মা আৰু আব্বা, মানে মোৰ শাহু মাই আৰু শহুৰ আব্বা দুইজনৰে। আৰু তাৰ কাহিনীটো ক'লে আৰু তাৰপিছতে টেকেলিটো ভাঙিবলগীয়া আছিলে, টেকেলিটো ভাঙি দিলে। আৰু টেকেলিত পইচা থৈ কোনে পইচা থয় বাৰু জনাবচোন। কি আগৰ দিনত টেকেলিতে মানুহে পইচা থৈ মানুহে পইচা গোটাইছিলে আৰু সেইটো এটা ভাল নিয়ম টেকেলিত পইচা থোৱাটো, আৰু ময়ো টেকেলিত পইচা থৈ ভাল পাওঁ। আৰু সেইটো আম্মাই থৈছিলে, আম্মা ভাগৰ হয় পইচা, আম্মাই সদায় টেকেলিত পইচা ভৰায়। আৰু টেকেলিটো ভাঙি দিলে, টেকেলিটো মানে ভৰ্তি হৈ গৈছিলে সেইটো কাৰণে। আৰু পইচা কিমান ওলালে মই এতিয়ালৈকে গম পোৱা নাই, মানে হিচাপ কৰি আছে আৰু গম পালে মই নেক্সট ভিডিঅ'ত জনাম বাৰু। আৰু এতিয়া মই ৰুমলৈ আহিছোঁ, মানে পাকঘৰৰ কাম চাম আজৰি আৰু একেবাৰে 9টা বজাত সোমামগৈ পাকঘৰত, মানে ভাত দিম আৰু ভাত খাম, তেতিয়াহে সোমামগৈ পাকঘৰটোত। এতিয়া পাকঘৰটোত নোসোমাওঁগৈ আৰু চব কাম চাম কৰি আজৰি হৈ এতিয়া ৰুমলৈ আহিছোঁ। আৰু ৰুমতো আছে কাপোৰ একদম জাপিবলৈ, ৰ'ব দেখাই আছোঁ। এইগাল জাপি লওঁ, এতিয়া জাপি লৈ মেলি আকৌ নামাজ পঢ়িবলৈ হ'বই। নামাজ পঢ়া মেলাৰ পিছত আকৌ আম্মালৈ ফোন কৰিম, আম্মালৈ তেনেকৈ ফোন চোন কৰোঁতে মেলোঁতে 9টামান বাজিবই। আৰু 9টা বজাত আকৌ লগ পাম আপোনালোকক, সেইখিনি মই কৰি লওঁ তেন্তে, বেছি টাইম নকৰি আকৌ লগ পাই আছোঁ। এইটো খাই লওঁ। আৰু এয়া পটল চিকেন দি যে বনাইছিলোঁ তাৰ তৰকাৰী, আৰু এতিয়া ভাতটো খাই লওঁ, ভাত খাই লৈ আকৌ লগ পাই আছোঁ।
এভৰিৱান আৰু ভাত পানী খাই মেলি মই আহি গ'লোঁ আৰু ভাত খাই আহি পাকঘৰ চব কাম চিজিল কৰি থৈ আহিছোঁ আৰু চুফাৰী অকণ খাই আহিছোঁ আম্মা ভাগৰ আৰু ভাত খোৱাৰ পিছত লাগে আৰু এইটো বস্তু আৰু সেয়া খাই আহিছোঁ অকণমান আৰু মই এতিয়া বিচনা এতিয়া পৰাই নাই বিচনা এতিয়া নাপাৰোঁ অলপ দেৰিকৈ পাৰিম মানে এতিয়া অলপ বাহিৰত খোজ কাঢ়িমগৈ বাহিৰত অকণ ঠাণ্ডা বতাহটো ল'ম তাৰপিছতহে শুম আৰু তাৰ আগতে মই মূৰত তেল লগাম আজি আৰু যিহেতু মই চুলিখিনি যতন একেবাৰে নলওঁ যিহেতু মই মূৰত উৰ্নাখন থাকে বাবে মই চুলি যতন নলওঁ আৰু কালি মোক শাহুমাই গালিও পাৰিছে মানে কৈছে তুমি চুলিখিনি যতন একেবাৰে নোলোৱা মূৰত উৰ্নাখন থাকিলে কি হ'ল নিজৰে চুলি ন আৰু চুলিবোৰ ফাটিছেও আৰু মই গৰমত তেল লৈ বৰ বেয়া পাওঁ সেইবাবে তেল নলওঁ আৰু ভাবিছোঁ তাকে চুলিবোৰ অকণ যতন ল'ব লাগিব যিহেতু নিজৰে এটা মানে বস্তু ন নিজৰ গাৰে এটা বস্তু আৰু চুলিখিনি ভালে থাকিলে বা দীঘল হ'লে ভাল লাগে মনটো চুলি আৰু দীঘল চুলিবোৰ মই বহুতেই ভাল পাওঁ আৰু মোৰ চুলিও দীঘলে বাৰু আৰু মই ভাবিছোঁ ভিডিঅ'টো আজি ইমানখিনিতে সামৰণি মাৰোঁ মানে তেল লগাই মেলি আহি বাহিৰলৈ মই ফুৰিবলৈ অকণমান খোজকাঢ়িমগৈ তাৰপিছত আহি শুই থাকিমহি সেইবাবে মই ভাবিছোঁ ভিডিঅ'টো আজি ইমানখিনিতে সামৰণি মাৰোঁ আৰু ভিডিঅ'টো যদি চাই ভাল লাগিলে প্লিজ লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটো নতুন কোনোবাই চাই আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব নকৰাকৈ নাযাব ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো অল প্ৰেছ কৰি দিব যাতে মোৰ আহিবলগীয়া সকলো ভিডিঅ' নটিফিকেশ্যন পোনপটীয়াকৈ পায় আৰু আজিলৈ আহোঁ তেন্তে বাই বাই গুড নাইট আকৌ এক নতুন ভিডিঅ'লৈ আপোনালোকৰ ওচৰলৈ আহিম বাই বাই